কবিতাৰ শিৰোনাম ৰিলিজন। কবি প্ৰাণজিৎ বৰুৱা। আমাৰ ঘৰলৈ আজি এজনী অকণমানি ছোৱালী ভায়েকৰ সৈতে আহিল। কি কথা সোধাত ক'লে দেউতাকৰ হাত এখন গছৰ ডাল পৰি ভাঙিল। মই চালোঁ ছোৱালীজনীৰ মুখ, দেখাতেই লাগে তাইৰ সঁচাকৈয়ে বৰ দুখ। ভায়েকলৈ চালোঁ দুগাল হেতা পৰা, এটা মলিয়ন চোলা অ'ত ত'ত টাপলি মৰা। তেওঁলোকে সাহায্য বিচাৰি আহিছে দেউতাকৰ বাবে, গতিকে এটকা দুটকা কিবা এটা হ'লেও দিব লাগে। মই সুধিলোঁ, ঘৰত কোন কোন আছে তোমাৰ? ঘৰ ক'ত? পঢ়া শুনা কৰা নে নকৰা? ছোৱালীজনীয়ে ক'লে, আম্মা, দেউতা আৰু আমি দুটা আছোঁ ঘৰত। পঢ়া শুনাও কৰোঁ। আমাৰ গাঁও বধা কৰা। ছোৱালীজনীৰ বয়স 12 বছৰ হৈছে কিজানি, ল'ৰাটোৰ বয়স 7। এনেকুৱা সোণালী শৈশৱত ইমানবোৰ ঘাত প্ৰতিঘাত, বুকুখন বিষাই গ'ল। আৰু বেছি দেৰি নকৰোঁ বুলি জেপৰ পৰা 40 টকা এটা 20-20কৈ দুয়োটাকে দিলোঁ। পইচাটো লোৱাৰ পিছত সিহঁতৰ মুখত এটা সুকোমল হাঁহি দেখিলোঁ। মনটো ভাল লাগি গ'ল। তাহাঁতক বিদায় জনালোঁ। সিহঁত যাব ওলাল। গেটখন খুলিব লওঁতেই কিবা এটা ভাবি ঘপককৈ সুধি দিলোঁ, তোমালোকৰ নাম কি আছিল? ছোৱালীজনীয়ে ক'লে, নীলিমা বৰ্মন। ল'ৰাটোৱে ক'লে, ৰফিক আলী। নহয় বৰ্মন, নহয় দাস। আহ, ক'ৰবাত কিবা এটা যেন পালোঁ আখুৱা। মই দুয়োটাৰে ওচৰলৈ গ'লোঁ। পুনৰ এইবাৰ অলপ কঠোৰ হৈ সুধিলোঁ, তোমালোক দুয়োটা ভাই ভনী হয় নহয়? মোক ফাঁকি দিব খুজিছা? সিহঁতে ভয় খালে। ক'লে, দাদা হয় আমি ভাই ভনী, কিন্তু আমাৰ উপায় নাই। দাদা, সৌ মানুহ ঘৰত গ'লোঁ, আমাৰ নাম সোধাত আলি আৰু বেগম বোলাত চেই কৰি পঠিয়াই দিলে। আৰু ইঘৰ মানুহত নাম সোধাত এইবাৰ বৰ্মন বুলি ক'লোঁ। টকা 10টা আৰু বিস্কুট দিলে। সেয়ে আমি এতিয়া হিন্দুৰ ঘৰত বৰ্মন হওঁ, মুছলমানৰ ঘৰত আলি। দাদা, আমি দুখীয়া মানুহ, নাপাৰিব আৰু গালি। মই মনে মনে ৰ'লোঁ, ভাবিবলৈ ধৰিলোঁ। সঁচাকৈ যদি চলিব পাৰে দান দক্ষিণা সহায় পুতৰ নামতো ৰিলিজনৰ এনে ভণ্ড পলিউশ্যন, তেন্তে সঁচাকৈ চেলুট। কুমলীয়া বয়সতে সিহঁতৰ এয়া এটা সুন্দৰ চলিউশ্যন, জীয়াই থকাৰ হেঁপাহ। নালাগে দিয়ক আৰু এইবোৰ কষ্টকৰ ৰিলিজন। ধন্যবাদ।